আজি ঘৰৰ পিছফালে অমিতা গছডালত দেখিলোঁ অমিতা এটা ধুনীয়াকৈ লাগি আছে, সেয়েহে অমিতাটো পাৰি আনি পেলাই ভাবিলোঁ অমিতা খাৰ এখনকে বনাওঁ। ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে দেখিছে অমিতাটো প্ৰায় পকিয়ে গৈছে। পকাখিনি দি খাৰ বনালে আপোনাৰ খাৰখন অকণ বেছি মিঠা হৈ যায়, সেইকাৰণে ভাল নালাগে। গতিকে আপোনালোকে কি কৰিব, এনেকৈ আগখিনি যোনখিনি পকা অংশখিনি কাটি দিব আৰু এইখিনি পেলাই দিয়াৰ বাহিৰে আপুনি এনেকৈ খাই দিব আৰু। এয়া অমিতাখিনি ধুনীয়াকৈ কাটি ল'লোঁ। ইমান বাকলি থাকে নহৰুত। নহৰু বাৰু মুছলিম নেকি বাৰু? বুৰ্কা চুৰ্কা পিন্ধা নিচিনা ইমান ঢাকি ঢুকি ৰাখে নিজকে। জনাবচোন মোক। নহৰু কেইফুটামানো দিব লাগিব, নহৰু অকণ বেছিকৈ দিলে ভাল লাগে। এয়া মই মিছ নহৰুন নেচাক কাটি বাচি একেবাৰে কাপোৰ কানি খুলি নাঙত কৰি পেলালোঁ। এতিয়া তাইক মই খাৰত বনাই পেলাই খাম। বেলেগে আদা নিদিয়ে, কিন্তু মই আদা অকণমান দি দিছোঁ। আদা দিলে খাবলৈ ভাল লাগে আৰু গোন্ধটোও অকণমান ধুনীয়া হয়। দুটুকুৰামান তেজপাতো দি ল'ম। ঈদত ইমান সোপা তেজপাত আনিলোঁ, ক'লৈ গ'ল নাজানো আৰু দেই, এইকণহে পাইছোঁ মাত্ৰ। মই ইয়াত জলকীয়া নিদিওঁ কাৰণ আমাৰ ঘৰত কোনো জ্বলা খাব নোৱাৰে। কেৰাহীত তেল অকণমান গৰম হ'ব দিলোঁ আৰু সেই তেলতে মেথি গুটি অলপ দি দিলোঁ। আৰু মেথি গুটিখিনি ৰঙা হ'লে মই কাটি থোৱা অমিতাখিনি ধুনীয়াকৈ দি দিম। সোৱাদ অনুসাৰে অলপ নিমখ দি ল'লোঁ। কাটি থোৱা আদা নহৰুখিনিও ধুনীয়াকৈ দি ল'লোঁ। খাৰ বনালে কেতিয়াও হালধি দিব নালাগে। মোৰ মায়ে যেতিয়া বনাইছিল, মাৰটোতো তেলো নিদিছিলে, মই বাৰু অকণমান দিছোঁ, কিন্তু হালধি দিব নালাগে। এতিয়া ধুনীয়াকৈ ঢাকনখন মাৰি দিলোঁ আৰু অলপ সময় সিজিবলৈ দিলোঁ। এতিয়া মই আন্দাজমতে অকণমান খাৰ দি পেলাই পানী অলপো দিলোঁ, পানী অলপ দি পেলাই উতলিবলৈ দিছোঁ। অমিতাখিনি প্ৰায় সিজিয়ে গৈছে, সেইকাৰণে ঘুটনি মাৰিডাল দি অলপ ঘুটি দিলোঁ। ঘুটনি মৰাৰ পিছত দেখিছেনে অমিতাৰ খাৰখন কি ধুনীয়া থুপথুপীয়া হৈ গৈছে। হৈয়ে গ'ল আৰু বনাই মোৰ, এতিয়া খাবহে লাগে। আজি অমিতাৰ খাৰখন খাই পেলাই মোৰ মানে ইমানেই ভাল লাগিল নহয়, মই আজি একদম 2 থালি ভাত খাই দিলোঁ। একদম মুখত ভৰাই আছোঁ আৰু এনেকৈ পুৰুক পুৰুককৈ গৈ আছে, খায়ে আছোঁ। যি হয় হ'ব, যা দেখা যাব আৰু ভাল লাগিছে যেতিয়া খাইছোঁ আৰু। মই কিন্তু মুখ চুখ নাবাচোঁ দেই, আৰু মই বাচিবও নোৱাৰোঁ মুখ। আপোনালোকৰ প্ৰায়বোৰে চাগে বনাব জানেই, আৰু যিসকলে নাজানে তেতিয়াহ'লে আজি চাগে মোৰ ভিডিঅ'টো চাই পেলাই শিকিছে, তেন্তে ঘৰত বনাই চাব আৰু খাবচোন, বৰ ধুনীয়া লাগে খাই পেলাই। মই মিছাই কোৱা নাই কিন্তু।